खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी इउपिपिएल नागारनानै थांनाय नाथुराम बर' बिथांनि सायाव बेरगाव जिल्ला इउपिपिएल बङालि मोर्चानि आफादगिरि सन्जय दास बिथाङा गोबां मानि चेलेन्ज खालामनायजों लोगोसे गोबां अजद दैखांदों। बिथाङा मा फोरमायदों? नाथुराम बर'आ सासे सोलियै फैसा होनना बुंदों। नाथुराम बर'खौ सोलियै फैसाजों बे समाव रुजुनानै बाथ्रा बुंदों। दम दंब्ला बिपिएफनिफ्राय टिकेट लानानै दिन्थि। जुदि नाथुराम बर'आ इउपिपिएल नागारनानै बिपिएफआव थांनानै दम दङब्ला जुदि नोंथाङा टिकेट लानानै दिन्थि होननानै चेलेन्ज खालामदों आरो इउपिपिएलनिफ्राय उदालगुरि इउपिपिएल एबा भेरगाव इउपिपिएलनिफ्राय जुदि नाथुरामखौ लादुराम खालामनो हाया अब्ला आंनि मुङा सन्जय दास नङा होननानै गोख्रों बाथ्रा बुंथिदों सन्जय दास बिथाङा। बे समाव प्रमोद बर' बिथांनि सायाव नाथुराम बर' बिथाङा बिपिएफआव जगदान जाहैनायनि लोगो लोगोनो गोबां माने अजद दैखांदोंमोन। बेजों लोगोसे आरो प्रमोद बर'नि आगसि आगदा थानानै गोबां माने खामानि मावदोंमोन। नाथाय हरखाबै इउपिपिएल नागारनानै बिपिएफ दोलोआव थांनाय लोगो लोगोनो प्रमोद बर'नि सायाव इउपिपिएलनि सायाव गोबां अजद दैखांना बाथ्रा बुंनायफोरखौ नोंथांमोना मिथिबाय आरो बेखौ लानानैनो सन्जय दास बिथाङा गोबां मानि अजद दैखांदों। बे समाव फोरमायबावदों दि नाथुराम बर'आ जेब्ला प्रमोद बर'जों थायोमोन अब्ला गाननाय जोमनायनिफ्राय लानानै गासैखौबो प्रमोद बर'निफ्रायनो लायोमोन होननानै बाथ्रा बुंथिदों सन्जय दास बिथाङा। दानिया फैदो बिदिब्ला सन्जय दास बिथाङा माबोरै चेलेन्ज होदों, नाथुराम बर'खौ माबोरै लादुराम बर'आव ट्रान्सफार खालामनो थाखाय बाथ्रा बुंथिदों आरो दम दङब्ला टिकेट लाना दिन्थिना चेलेन्ज खालामनाय बाथ्राफोरखौ नोंथांमोननि गेजेराव लाना फैदिनि। নাথুৰাম বড়ো ডাঙৰীয়াই যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াক বিভিন্ন কথাৰে তেওঁ সমালোচনা কৰিছে। আচলতে নাথুৰাম বড়ো ডাঙৰীয়াই ইউপিপিএল দলৰ পৰা তেখেতে টিকেট বিচাৰিছিল আৰু তেখেতে টিকেট নোপোৱাৰ কাৰণে আজি হাগ্ৰামা মলিৰে ডাঙৰীয়াৰ হেলিকপ্টাৰত উঠি পেলাই তেখেতে বহিছে আৰু হেলিকপ্টাৰত উঠাৰ লগে লগে আজি তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াক বিভিন্ন অভিযোগ আনি আছে তেখেতৰ ওপৰত। খৈৰাবাৰীত উন্নতি হোৱা নাই। আপুনি যদি ইমানে মহাপণ্ডিত জ্ঞানী এজন ভাল ব্যক্তি আছিলে তেতিয়াহ'লে আপুনি বিধায়ক হৈ থকা অৱস্থাত খৈৰাবাৰীৰ সমস্যা কিয় সমাধান কৰিবলৈ নোৱাৰিলে আৰু বিধায়ক হৈ থকাৰ পিছতো আপুনি নিৰ্বাচন কিহৰ কাৰণে হাৰিলে? আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি আপোনাৰ হঠাৎ ইমান আপোন হৈ গ'ল না? যেইজন ব্যক্তিয়ে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক পাগল বুলি কোৱা আছিলে, হাগ্ৰামা মহলিৰী ডাঙৰীয়াক চেলফিছ বুলি কোৱা আছিলে, হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আপুনি জোকাৰ বুলি কৈছিলে, এইজন ব্যক্তিয়ে আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ ওচৰত যাই পেলাই ইমান আপোন ব্যক্তি হৈ গৈছে না? গতিকে আচলতে আপুনি হৈছে এটা নচলা পইচা। নচলা পইচাটো মানুহে যেনেকৈ ভৰিৰে খচি পেলাই পৰিষ্কাৰ কৰে তেনেকুৱাকৈ আজি পৰিষ্কাৰ কৰাৰ বিনিময়ত আপোনাক এনেকুৱাকৈ সন্মান ইউপিপিএল দলে প্ৰদান কৰিছিল আৰু সেই সন্মানটো আজিৰ দিনত আপুনি ধৰি ৰাখিব পৰা নাই। গতিকে বিপিএফ দলত আজিৰ দিনত আপুনি যোগদান কৰিছে। আপোনাৰ যদি দম আছে আজিৰ দিনত আপুনি বিপিএফ দলৰ পৰা আপুনি টিকেটটো লৈ পেলাই দেখাক, তেতিয়াহে আমি বিশ্বাস কৰিম আপোনাৰ দম আছে বুলি। গতিকে এনেকুৱা ফাটা লেকচাৰ ফাল্টু কথাবিলাক আজিৰ দিনত আপুনি কোৱা বন্ধ কৰিব লাগে নাথুৰাম বড়ো ডাঙৰীয়া। আৰু আপোনাৰ যদি সাহস আছে, যদি দম আছে, আপুনি টক শ্ব' লৈ আহিব। প্ৰমোদ বড়ো ডাঙৰীয়াই কি কি কাম কৰিছে, কি কি কাম কৰা নাই, সমষ্টিৰ কাৰণে কেনেকুৱাকৈ উন্নতি কৰিছে কৰা নাই, সকলো তথ্য মই দাঙি ধৰিম আৰু আপোনাক নাথুৰাম যদি লাড্ডুৰাম বনাই পঠাব নোৱাৰোঁ, মোৰ নাম সঞ্জয় দাস নহয়, আজি আপোনাক মই জনাই দিলোঁ। গতিকে আপুনি এজন ফেলা লিডাৰ, ক্ষমতা লোভী লিডাৰ। 500 ভোট আপুনি আজি বিপিএফ দলত কেৰি কৰি আনি দিব নোৱাৰিব। মোৰ নিচিনা এজন সাধাৰণ ব্যক্তি আজি 1000 ভোট আনি দিবলৈ সক্ষম হ'ম। মই নাম ফোন নম্বৰ সহকে লিখি দিব পাৰিম যে ইউপিপিএল দলক ভোট মাৰিব। আপোনাৰ কথাত কোনো এজন ব্যক্তিয়ে ভোট নিদিয়ে। গতিকে আপোনাৰ ভোট বেংক একো নাই। আপোনাৰ চেহেৰাটোৱে একমাত্ৰ আছে আৰু কাঠৰ চশমা আজি পিন্ধি পেলাই বিভিন্ন তুলুংগা মন্তব্যবিলাক আজিৰ দিনত মাৰি আছে। আপুনি ৰাতিত শুই পেলাও প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাড়ীটো সপোনত দেখা পোৱা আছিলে। সদায় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত গাড়ীত উঠি পেলাই ফুৰি আছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই ইমান দিন আপোনাক মছলা দিব পাৰিছিলে, সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আপুনি চলি আছিলে। আপোনাৰ জাংগা কিনাৰ পইচাটো আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা লোৱা আছিলে। গতিকে আপোনাৰ কাৰণে বেলেগ মানুহে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত গাড়ীত বহিব নোৱাৰিছিলে। গতিকে এনেকুৱা এজন ক্ষমতা লোভী ঠগবাজ মিছলীয়া ব্যক্তি হৈছে একমাত্ৰ নাথুৰাম বড়ো ডাঙৰীয়া। গতিকে আপোনাৰ যদি দম আছে, সাহস আছে, আপুনি ইউপিপিএল দল ত্যাগ কৰি পেলাই বিপিএফত গৈছে, টিকেটৰ কাৰণে গৈছে, একমাত্ৰ আপুনি টিকেট লৈ দেখাওকচোন যদি আপোনাৰ দম আছে। আপোনাৰ নিচিনা এনেকুৱা ফাল্টু ফটুৱা লেকচাৰ বিটিচিৰ ৰাইজে নুশুনে। আপোনাৰ নিচিনা গুৱাহাটীৰ পলিটিক্স বৰ্তমান বিটিচিত নচলে। বিভিন্ন দল গুৱাহাটীৰ পৰা আজিৰ দিনত বিটিচি লৈ আহিছে। তেওঁলোকক যেনেকৈ আজিৰ দিনত বিটিচিৰ মানুহে ধূলিসাৎ কৰি দিছে, আপোনাৰ নিচিনা লিডাৰকো আজিৰ দিনত বিপিএফ দলত যেনেকৈ যোগদান কৰিছে আপুনিও ধূলিসাৎ হৈ যাব। কাৰণ হাগ্ৰামা মলি ডাঙৰীয়া হ'ল এজন বেপাৰী আৰু আপোনাক বৰ্তমান বেপাৰত নমাই দিব। গতিকে নাথুৰাম বড়ো ডাঙৰীয়া এটা ফেলাৰ লিডাৰ। আপুনি আজিৰ দিনত লাড্ডুৰাম বড়ো হ'বলৈ গৈ আছে। আপুনি চাই থাকক বিধানসভা নিৰ্বাচন পিছত।